মৰ্নিং হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল ৰাতিপুৱাই মই একদম মোনা চোনা লৈ ক'ত গৈ আছোঁ আচলতে মই বজাৰ কৰিব গৈ আছোঁ অলপ কিবা কিবি লৈ আহোঁ আৰু তো আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে শেষলৈকে চাই থাকিব দোকানী একবাৰ হাই বুলি কওঁ এতিয়া হাই বুলি দে মোৰ বজাৰ হৈ গ'ল চাওক এক মনা একদম বজাৰ কৰি লৈ আহিলোঁ এয়া গৈ আছোঁ কিন্তু একদম পূৰা ক'লা ক'লা তো ঘৰ আহি পাই মই একদম মানে ফেনৰ তলত বহিলোঁ আৰু ইমান গৰম তাতে আৰু মই ক'লা চলা পিন্ধি বহুত বেছি গৰম এতিয়া বিস্কুট খাম বিস্কুট এটা আনিছেতো এইটো বিস্কুট মই আগতে খোৱা নাছিলোঁ আৰু সেইকাৰণে বোলে খাই চাওঁ বঢ়িয়া লাগিছে মই খাই পোৱা নাছিলোঁ আগতে এতিয়া ভাবিছোঁ চুলিত অকণমান এই জবা ফুল লগাওঁ আৰু ঘৰত থাকি আৰু একোতো লগোৱা হোৱাই নাই আমাৰ চোতালতে এই গছডাল আছে ইয়াৰে কেইটামান ফুল আৰু কোমলীয়া পাত কেইটামান ল'ম এই ফুলখিনি আপোনালোকে মিক্সিত বা পটাত তেনেকৈ পিচি ল'ব পাৰে কিন্তু মই ক'ত কৰিম জানে মোৰ এই বিখ্যাত চপাৰটোত এইটো মোৰ অল ইন ওৱান ইয়াতে মই যি পাৰোঁ আৰু প্ৰায়খিনি কৰোঁৱে মই এইটোতে লৈ লওঁ চাই থাকক এয়া চাওক মোৰ এই বিখ্যাত চপাৰটো মই একদম মানে ধুনীয়াকৈ ফুলেৰে সজাই ল'লোঁ আৰু এইখিনিতে মই ধুনীয়াকৈ চপ কৰিব লাগিব আৰু চ' মোৰ এইখিনি হৈ গ'ল এতিয়া এইখিনি মই লগাই লওঁ চবে জানেই আৰু কেনেকৈ লগাই তথাপি আৰু মই লগাওঁ আৰু কেমেৰাৰ সন্মুখতে আপোনালোকে এইটো লগাব লাগে আৰু ভাল হয় চুলিখিনি বহুত চিল্কি হয় ধুনীয়া একদম মিহি হয় মই বেছি এইবোৰ কণ্ডিশ্যনাৰ এইবোৰ ইউজ নকৰোঁ এনেও গোটেই বেয়া নহয় আৰু এইখিনি মই লগাই লওঁ বেলেগ আৰুনো কি ঘৰতে থাকি হেয়াৰ কেয়াৰ কৰিব মানে চুলিৰ যতন ল'ব এইবোৰেই আৰু আমাৰ পৰা চবে লৈ যায় মই নিজে নলগাই এইবোৰ আজি আৰু মনত পৰি লগাই দিওঁ আৰু এইখিনি চাওক এইখিনি জেগাত কালি মোৰ একদম গৰম কুকাৰ লাগি গৈছে আজি দিলোঁ ঠিকেই চুলিত এইবোৰ লগালোঁ কিন্তু আজি ৰ'দ নাই আৰু কথা নাই তথাপিও লগাব আৰু কিনো চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত চাই জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগে হেয়াৰ কেয়াৰটো কৰিলোঁ মানে চুলিত এইবোৰটো লগালোঁ কিন্তু এতিয়া মোৰ ভোক লাগিছে চ' ভাত খাব লাগিব চাওক পন্তা ভাত জ্বলা পন্তা ভাত খাই মই কৈছোঁ আগতেও ভিডিঅ'টোত মই ভাল পাওঁ চ' আজিও খাওঁ আৰু এইবোৰ বহুত টাইম ৰেষ্ট ল'লোঁ চুলিখিনিও প্ৰায় অলপ শুকাইছে আৰু এনেইতো এইবোৰ কৰা নহয় যিহেতু চুলিটো লগালোঁ ভাবিছোঁ অকণমান মুখখনতো কিবা লগাই লওঁ কি লগাওঁ তাকে ভাবি আছোঁ মোৰ তাত ইমান বেছি একো বস্তু নাই দুটাই বস্তু আছে মাত্ৰ দেখাইছোঁ এই দুটানো কি লগাওঁ কোনটো লগাওঁ এইটো কেমেৰাত উল্টাকৈ আহি আছে এইটো এটা মোটা আছে চন্দন এইটো আৰু এইটো মুলতানী মিট্টি এই দুটাই আছে মোৰ তাতে এই দুটা এটা লগাই লওঁ আৰু এইটো চন্দনটো কিন্তু ড্ৰাই স্কিনৰ কাৰণে বহুত ভাল হয় এইটো যাৰ ড্ৰাই স্কিন হয় মানে লগাব পাৰে ইয়াত লেখাই আছে ফৰ ড্ৰাই এণ্ড ডুৱেল স্কিন এইটো বিৰাটেই ভাল হয় এইটো ইয়াৰ লগত অকণমান যিটো পেৰাচুট আছে নাৰিকল তেল সেইটো মিক্স কৰি লগালে বহুত ভাল আৰু মই লগাওঁ মাজে মাজে আজি ভাবিছোঁ মুলতানী মিট্টি লগাওঁ এইটো বিশেষকৈ মানে অইলি স্কিনৰ কাৰণে ভাল জানেই আপোনালোকে এই যিবোৰ মানে পিম্পলছ ওলাই পেলাই যিবোৰ মানে এই কেনেকুৱা গাত এই আৰু এইবোৰ ৰঙা হৈ থাকে এইবোৰ মানে ফিল আপ কৰাৰ কাৰণে গাতবোৰ ফিল আপ কৰাৰ কাৰণে এইটো বিৰাটেই ভাল আৰু যদিও তথাপি অইলি স্কিনৰ কাৰণে ভাল তথাপি এইটো মই ইউজ কৰোঁ মাজে মাজে মানে দুবাৰ নে কি লগাইছোঁ আজি মই এইটোৱে লগাই লওঁ সেইটো বাৰু পাছত কেতিয়াবা লগাম তো এইটো মই লগাম এয়া গোলাপ জল আপোনালোকে এইটো পানীৰ লগত মিক্স কৰি লগাব পাৰে মই কিন্তু এই গোলাপ জলটোৰ লগত মিক্স কৰি লগাম আৰু এটা কথা কওঁ এই গোলাপ জলটো মই এজ এ টোনাৰ হিচাপেও ব্যৱহাৰ কৰোঁ আপোনালোকেও কৰিব পাৰে যদি কোনোবাই মানে ধৰক বেলেগ একো ইউজ কৰিব নোখোজে এজ এ টোনাৰ হিচাপে তো এইটো গোলাপ জলটো বিৰাটেই ভাল হয় আপোনালোকে গা ধুই বা মুখ ফেচ ৱাছ কৰাৰ পাছত এইটো ডাইৰেক্ট লগাব পাৰে তাৰপাছত আৰু যি মইশ্চাৰাইজাৰ লগাই এইটো মই লগাই লওঁ এনেকুৱা এটা পেকেট ভিতৰত এনেকৈ থৈছোঁ আৰু এইখিনি মই মিক্স কৰি লওঁ
ব্ৰাছেৰেও আপোনালোকে মিক্স কৰিব পাৰিব লগাব। মই যিহেতু আঙুলিৰে লগাম বা হাতেৰে লগাম সেইকাৰণে এনেকৈ মিক্স কৰিছোঁ আৰু ক'ত এইবোৰ ইমান ব্ৰাছ আনি থাকিম। আপোনালোকে ফেচ ৱাছ জানেই, চবেই ফেচ ৱাছেই হওক বা যিকোনো মানে বস্তু যেতিয়া মানে মুখত লগাই অকণমান হ'লেও গলতটো লগাব লাগে, কাৰণ নহ'লে মুখৰ আৰু গলৰ যিটো মানে ধৰক গ্ল'টো অকণমান বেলেগ হৈ যায়, এইটো লগোৱাৰ পিছত অকণমান হ'লেওতো ধৰক মুখখনৰ উজ্জ্বলটো বেলেগ হ'ব আৰু সেইটো কাৰণে অকণমান গলতটো লগাব লাগে। আৰু যদি আপোনালোকে কাৰোবাক যদি ফাৰ্ষ্ট টাইম ইউজ কৰে তেতিয়া অকণমান এনেকৈ গলত লগাই চাব, আৰু কাৰোবাৰ কিবা ইনফেকশ্যনো হ'ব পাৰে বা এলাৰ্জি টাইপ থাকিলে কাৰোবাক নামানিব পাৰে। প্লেট চাফা মোৰ লগোৱা হ'ল, এয়া হ'ব দিয়ক আৰু ইমান ক'ত হেৰি কৰি থাকিম। মোৰ বহুত মানে ড্ৰাই স্কিন হয়, আৰু যদি মই এইটো লগাইছোঁ মই ভাল পাওঁ এইটো লগাই, একো মোক মানে ছাইড এফেক্ট নকৰে। মুলতানী মিট্টি আৰু ইমান ছাইড এফেক্ট কৰিব লগা একো নাই, সেইটো কাৰণে মই এইটো লগাওঁৱে, মোৰ মানে একো প্ৰব্লেম নহয়। যদি আপোনালোকেও ধৰক কাৰোবাৰ ড্ৰাই স্কিন হয় ইউজ কৰিব পাৰে, আৰু স্কিনটো ধুনীয়া এটা গ্ল' দিয়ে, বিশেষকৈ মই সেইটো কাৰণে লগাওঁ। চ' ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আজি গধূলি কিবা এটা স্পেচিয়েল নহয়, মায়ে কিবা এটা বনাম বুলি কৈ থৈছে মোক, মই যদিহে মানে পাৰোঁ আপোনালোকক দেখাম কিনো আজি গধূলি খাওঁ আমি। আৰু মোৰ চুলিখিনি মানে শুকাইছে যে এইটো কাৰণে অকণমান এনেকৈ টানিছে, আৰু লাহেকৈ মুখখনো মই মানে শুকাব ধৰিব আৰু টানিব, আৰু বেছি কথা ক'ব পাৰিব নহয়, সেইটো কাৰণে মই একদম মানে গা পা ধুই আপোনালোকক আকৌ লগ পাইছোঁ। মই গা পা ধুলোঁ আৰু মুখখন মানে ইমান টানিছিল আৰু যেতিয়া এইবোৰ লগাই আছিলোঁ, সেইকাৰণে জল্দি জল্দি ধুই আহিলোঁ। এতিয়া চুলি তুলি ঠিকাই আছে আৰু এতিয়া মই কি লগাম, ফাৰ্ষ্ট লগাম মই এইটো গুড ভাইবছৰ হয় ৰ'জিপ টনাৰ। মই যেতিয়া কৈছিলোঁ গোলাপ জলো মই ইউজ কৰোঁ, কিন্তু এইটো মাজে মাজে লগাওঁ, এইটো বহুত ভাল হয়, কেমিকেল নাই আৰু এইটো আয়ুৰ্বেদিক কাৰণে। চকুত লাগিলে ধৰে বহুত, অলপ লাগিল আৰু এইখিনি অলপ শুকাওক, মানে শুকালেই আৰু এইখিনি ধুনীয়াকৈ এবজৰ্ব হৈ গ'ল। এতিয়া মই লগাম এইটো নাৰিকল পেৰাচুট, এইটো বহুত ভাল হয় আৰু স্কিনৰ কাৰণে, ত' মই এইটোৱেই লগাওঁ সদায় এজ এ মইশ্চাৰাইজাৰ। আৰু ইয়াৰ লগত মই এটা বস্তু লগাওঁ, এয়া পতঞ্জলি এল'ভেৰা জেল, অকণমান এল'ভেৰা জেল আৰু এইটো তেল অকণমান মিক্স কৰি এজ এ মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে। আৰু আপুনি এইটো নাইট ক্ৰীম হিচাপে ইউজ কৰিব পাৰে, বহুত বেছিয়ে ভাল হয়, স্কিনটো বহুত ধুনীয়া হৈ থাকে। মিক্স কৰি ল'লে এইখিনি লগাওঁ আৰু সদায়। বেলেগ মইশ্চাৰাইজাৰ এনেই ক'ৰবাত গ'লেহে ইউজ কৰোঁ, এনেই মই সাধাৰণতে এইটোৱে লগাওঁ। আৰু নাইট ক্ৰীম হিচাপেও আপোনালোকে মানে এইটো ইউজ কৰিব পাৰে, বহুত ভাল হয় আৰু ৰাতি শোৱাৰ। এয়া নাৰিকল আৰু চেনি মই ভাজি আছোঁ, মায়ে টেকেলি পিঠা বনাব, সেইকাৰণে নাৰিকল দিলে খাবৰ কাৰণে এটা বেলেগ টেষ্ট হয় আৰু ভাল লাগে, সেইটো কাৰণে মই এইখিনি ভাজি লওঁ আৰু মায়ে বনাব পিঠা। চাওক আমাৰ পিঠা ৰেডি, বনাই থাকোঁতে মানে দেখা নহ'লে আৰু সেয়া একদম এতিয়া নাৰিকল চাৰিকল আছে, খাই বঢ়িয়া লাগিব একদম। চ' আমাৰ পিঠা ৰেডি, দেখাইছোঁ তেতিয়া মই, সেয়া আছে। আৰু এই দুটা লৈছোঁ মই খোৱাৰ কাৰণে, আৰু এইফালে মই চাহ বনাই দিছোঁ, মই খাওঁ, তাৰ কাৰণেও খাব মন গৈছে ক'ব। ইয়াৰ ভিতৰত ধুনীয়াকৈ নাৰিকল আছে, কি যে মজা। নাৰিকল দিলে খাবলৈ কি যে টেষ্টি হয়। প্ৰথমতে আমি পিঠাবোৰ মানে বাতি চালৈ তাত মানে কি পাৰি এই দিছোঁ এই ৰৈ দিছোঁ চাব দিলে সেইটো ফুট ক্লিয়াৰ দিলে আৰু আমি লওঁ তো চাহ পানী খোৱা হৈ গ'ল, উগাৰ আহিছে। মই দুটা পিঠা খালোঁ আৰু খাম বাৰু পাছত, আজি নাখাওঁ আৰু যদি ৰাতিপুৱালৈ থাকে কালি খাম। চ' আজি ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে, আৰু একো দেখাব লগা নাইও বাৰু তেনেকৈ, বা
আৰু দীঘল নকৰোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভাল পালেতো জানেই কি কৰিব লাগে সাবস্ক্ৰাইব কৰি দিব আৰু পটককৈ হৈ যায় 2 ছেকেণ্ডৰ কাম কৰি দিব চ' আজিলৈকে বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে